কি কৰিছে ছাৰ? নাৰিকল হেৰি কৰি আছে, বাকলি গুচাই আছে। নামতে দেখোনে কি কৰি আছে? নাৰিকলৰ বাকলি কি গুচাই আছে? কিহৰ কাৰণে? অঁ, ঢেঁকি দি আছে পিঠা। তেতিয়াহ'লে ভোগালী বিহু মজবুত হ'ব। মজবুত না মজবুত? তাকেইতো। ঠিক আছে বাৰু, ভোগালী বিহু, হেপী ভোগালী বিহু। সকলোৱে উপভোগ কৰক। 10টাৰ পিছত আৰু ওলাই নাযাব, খানা চানা খাই পূৰা শুই থাকিব। ৰাতিপুৱা 6টা বজাত মেজি জ্বলাব। এইটো আমাৰ চৰকাৰী নিৰ্দেশ নে কি? এই আমাৰ পৰম্পৰা ঢেঁকী। গাঁৱৰ মানুহ ঢেঁকী আছে, ঢেঁকীত আমি গুড়া খুন্দি আছোঁ।